উন্মোচন হল দিব্যজ্যোতি ৰাজখোৱাৰ শব্দ আৰু জীৱনৰ প্ৰতিবিম্ব আৰু ববিতা শইকীয়াৰ ঐকান্তিকতা শীৰ্ষক দুখনি গ্ৰন্থ মহাবাহু প্ৰকাশনৰ জৰিয়তে প্ৰকাশ কৰা গ্ৰন্থ দুখন আজি দেৰগাঁৱৰ সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। দিব্যজ্যোতি ৰাজখোৱাৰ ৰচনাৰে প্ৰকাশ কৰা গ্ৰন্থখন ধৰিত্ৰী খাৰঘৰীয়া আৰু ববিতা শইকীয়াৰ ৰচনাৰে প্ৰকাশ কৰা কাব্য গ্ৰন্থখন সুৰেন্দ্ৰ মোহন হাজৰিকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। গ্ৰন্থ দুখনৰ বেটুপাত গুণমণি গগৈয়ে অংকন কৰে। শব্দ আৰু জীৱনৰ প্ৰতিবিম্ব মোৰ জীৱনৰ তৃতীয়খন গ্ৰন্থ। প্ৰথমখন আছিলে সাৰথী, দ্বিতীয়খন আছিলে চাহ, আৰু এইখন গ্ৰন্থ মহাবাহু প্ৰকাশনে প্ৰকাশ কৰিছে। আৰু এইখন গ্ৰন্থত তিনিটা খণ্ডত মূল বিভক্ত আছে। প্ৰথম খণ্ড কবিতা, দ্বিতীয়টো হৈছে আত্মোপলব্ধি আৰু তৃতীয়টো হৈছে আত্মবাক্য। গতিকে কবিতাখিনিক লৈ মোৰ বিশেষ আশাবাদী নহয় যদিও আত্মোপলব্ধি আৰু আত্মবাক্যখিনিক লৈ মই অলপ আশাবাদী হৈ আছোঁ। আৰু সেই আত্মোপলব্ধি আত্মবাক্যখিনিত দুজন সখাৰ বা দুজন বন্ধুৰ যি কথোপকথন, জীৱন যুগল কথোপকথন, সেই কথোপকথনখিনি পূৰ্ণ ৰূপত প্ৰকাশ কৰাৰ, স্থায়ীৰ এটা ৰূপ দিয়াৰ, সংৰক্ষণ কৰাৰ মই চেষ্টা কৰিছোঁ। গতিকে সকলোকে মই জনাব বিচাৰিছোঁ যে এই গ্ৰন্থখন পঢ়ি চাওক, নিজৰ জীৱনটো সকাৰাত্মকভাৱে উপভোগ কৰিব পৰাকৈ নিশ্চিতভাৱে অলপ হ'লেও অনুপ্ৰেৰণা পাব। নমস্কাৰ, মোৰ নাম গীতা শইকীয়া। মোৰ কবিতা ঐকান্তিকতা প্ৰেমৰ লগত আৰু গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ মহাবাহু প্ৰেছৰ যি মহাবাহু প্ৰকাশন, আমি সেই প্ৰকাশনৰ পৰা আমি লেখক সমাজক আহ্বান জনাইছিলোঁ যে তেখেতসকলে যদি সাহিত্য, প্ৰবন্ধ, কবিতা এনেকুৱা ধৰণৰ যদি কিবা আছে আমি তেখেতসকলক গ্ৰন্থ আকাৰে প্ৰকাশ কৰিম বুলি আমি আহ্বান জনাইছিলোঁ। তাৰ ফলশ্ৰুতিতে প্ৰথম পৰ্যায়ত আজি দুখন গ্ৰন্থ দেৰগাঁও সাহিত্য সভা ভৱনত উন্মোচন কৰিছোঁ। ববিতা শইকীয়াৰ ঐকান্তিকতা আৰু দিব্যজ্যোতি ৰাজখোৱাৰ শব্দৰ জীৱনৰ প্ৰতিবিম্ব। আৰু আমি এই দুখন গ্ৰন্থ আজি উন্মোচন কৰিছোঁ আৰু প্ৰায় 15খনমান গ্ৰন্থৰ কাম আমাৰ চলি আছে। আৰু আমি লেখক সমাজক আহ্বান জনাইছোঁ যে এখন কিতাপ প্ৰকাশ কৰিবলৈ যাওঁতে যি চিন্তা হয় যে অৰ্থ ক'ত পাম, কি ধৰণৰ কি কথা এখন কিতাপ, সেইখিনি গোটেইখিনি যিখন চিন্তা থাকে আমাৰ লগত যদি যোগাযোগ কৰে আমি সুন্দৰ ৰূপত এক মননশীল চিন্তাৰে আৰু অত্যন্ত বিভিন্ন ঠাইত সাহিত্য ক্ষেত্ৰত প্ৰতিষ্ঠিত বিভিন্নখিনি ব্যক্তিৰ দ্বাৰা আমি সেই কিতাপসমূহ প্ৰকাশ কৰিম। সেয়েহে আমি লেখক সমাজক আহ্বান জনাইছোঁ যে আপোনালোকে যদি তেনেকুৱা ধৰণৰ প্ৰবন্ধ, কবিতা আজি প্ৰকাশৰ মনস্থ কৰিছে তেতিয়াহ'লে আমাৰ মহাবাহু প্ৰকাশনৰ লগত যদি যোগাযোগ কৰে আমি নিশ্চিতভাৱে আপোনালোকৰ গ্ৰন্থখিনি প্ৰকাশ কৰিম। আজিৰ এই উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বহু শুভাকাংক্ষী উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ঐশ্বৰ্য শইকীয়াৰ ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও।